বন্ধুসকল আজি এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাবলৈ লৈছোঁ আপোনালোকক যে দৰংগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো এখন শিক্ষক দিৱসৰ উপলক্ষে যিটো ডান্স কৰা হৈছিলে আৰু সেই মঞ্চটো উদ্বোধনীৰ দিনাখনে মানে দুৱাৰ মুকলিৰ দিনাখন সকলোৱে খুব ভালদৰে এনজয় কৰিছে আৰু খুব উপভোগ কৰিছে সকলো ষ্টুডেণ্টে। আজি সেইটো ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই চাই ল'ব, আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'লৈ চাবলৈ আহিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আপোনালোকে এতিয়া উপভোগ কৰিব, চাই যাওক। আপোনালোকে ভিডিঅ'টো দেখিলে যে সকলোৱে খুব আনন্দৰে ল'ৰা ছোৱালী সকলো ছাত্ৰ ছাত্ৰী মিলিজুলি খুব আনন্দৰে ডেন্স কৰিলে খুব ভাল লাগিছে মোৰো। আৰু সেইদিনাখন মই উপস্থিত নাছিলে, কিন্তু আপোনালোকে আছিলেতো খুব আনন্দ খুব ফূৰ্তি এনেকুৱা হ'ব লাগে সকলো মজাৰ ডেন্স। আপোনালোকে এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।